নমস্কাৰ। এই ৫টা কাম কৰিলে মহিলাসকলৰ সোনকালে যৌন উত্তেজনা বৃদ্ধি পায়, লগতে পুৰুষসকলৰো সমানে যৌন উত্তেজনা বৃদ্ধি পায়। কি ৫টা কাম কৰাটো উচিত সুন্দৰভাৱে জানি লওঁ আহক এই ভিডিঅ'টোৰ যোগেদি। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। ১ নম্বৰ, মানুহ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে মনটো প্ৰফুল্ল হৈ পৰে। শৰীৰত কোনো ধৰণৰ চমৰোগ হ'ব নোৱাৰে। স্বাস্থ্য অটুট ৰখাটো যথেষ্ট সহায় কৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটোৱে। স্বামী স্ত্ৰী পৰিষ্কাৰ পৰিচ্ছন্ন হৈ সহবাস কৰিলে অতি সোনকালে উভয়ৰে যৌন উত্তেজনা বৃদ্ধি পায়। ২ নম্বৰটো, স্বামী স্ত্ৰীৰ উভয়ৰে প্ৰায় ৰসাত্মক কথা বতৰা পাতিব লাগে। ৰসাত্মক কথা বতৰাৰ ফলত দুয়োৰ মাজত প্ৰেম ভাৱ বৃদ্ধি পায়। ৰসাত্মক কথা বতৰা ক'ব পৰাও এটা কলা বুলি কয় যৌনবিদসকলে আৰু লগতে মনোবিজ্ঞানিকসকলে। বহুত যৌনশাস্ত্ৰৰ মতেও কোৱা হয় যে ৰসাত্মক কথা বতৰাৰ ফলত যৌন বৃদ্ধি বাঢ়ে বা যৌনবেগ বৃদ্ধি পায়। ৩ নম্বৰটো, সহবাসৰ আগতেই পাৰিলে সকলো দাম্পত্যই সুগন্ধিত দ্ৰব্য ব্যৱহাৰ কৰাটো উচিত। সুগন্ধিত দ্ৰব্যত যৌন উত্তেজনা বৃদ্ধি পায় আৰু মনটো প্ৰফুল্ল হৈ পৰে। সেইকাৰণে সহবাস কৰাৰ ক্ষেত্ৰতো খুব আনন্দময় হিচাপে যৌন উত্তেজনা লাভ কৰিব পাৰিব। শুৱলা মাত সকলোৱে ভাল পায়। দাম্পত্যই যিকোনো আলাপ আলোচনা কৰোঁতে ধীৰ স্থিৰ আৰু সুললিত সুৰে ক'বলৈ চেষ্টা কৰিব লাগে। সুললিত সুৰে গীত গাব পৰা আৰু সুমধুৰ ভাষাৰে কথা ক'ব পৰা পুৰুষ কিম্বা নাৰী অলপতেই আকৰ্ষণ হয় আৰু লগতে তেওঁলোকৰ মাজত যৌনবেগো অতি সোনকালে বৃদ্ধি পায়। ৫ নম্বৰটো হ'ল অতি গুৰুত্বপূৰ্ণ। কাম কলাৰ ৪ নম্বৰ কলাটো হ'ল দন্ত বিলেখন। স্বামী স্ত্ৰীৰ কাম উত্তেজনা বঢ়াবৰ কাৰণে দন্ত বিলেখন অতিকৈ দৰকাৰ। স্ত্ৰীৰ গাল, স্তন আৰু কাম উত্তেজনাৰ স্থানবোৰত দন্ত বিলেখন কৰিলে কাম উত্তেজনা খুব সোনকালে বৃদ্ধি পায়। সেইদৰে স্বামীৰো ওঠ, গাল আৰু মাংসবহুল ঠাই বিশেষে দন্ত বিলেখন কৰিলে স্বামীও কাম উত্তেজনা সোনকালে বৃদ্ধি পায়। এটা কথা মনত ৰাখিব যে কোনো পুৰুষ বা স্ত্ৰীয়ে কাম উত্তেজনাৰ বৰ্ধন কৰিবলৈ সজোৰে দন্ত বিলেখন কৰাটো উচিত নহয়। সজোৰে দন্ত বিলেখন কৰিলে শৰীৰত আঘাত পোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আনহাতে অপৰিষ্কাৰ দাঁতেৰে দন্ত বিলেখন কৰিলে বহু ধৰণৰ বেমাৰ ঘটিব পাৰে বা বেমাৰ হ'ব পাৰে। সেইকাৰণে খুব সাৱধানেৰে দন্ত বিলেখন কৰাটো উচিত। যদি আপোনালোকে দন্ত বিলেখনৰ বিষয়ে সম্পূৰ্ণভাৱে জানিব বিচাৰে তেনেহ'লে বা কেনেধৰণে কৰিব লাগে সেই বিষয়ে জানিব বিচাৰিলে মোক তলত কমেণ্ট কৰি জনাব। কিন্তু অজানিতে আপোনালোকে দন্ত বিলেখন কৰিলে আপোনালোকৰ ডাঙৰ সমস্যাত পৰিবলগীয়া হ'ব পাৰে। হয়তো সুন্দৰভাৱে বুজি পালে। যদি আপোনালোকৰ কিবা সমস্যা আছে আপোনালোকে নিঃসন্দেহে মোক তলত কমেণ্টৰ যোগেদি জনাব পাৰে। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিম সেই ভিডিঅ'টো। তেতিয়াহ'লে আজিলৈ